নিৰ্দেশ মৰ্মে চলি আছে আৰু সম্পূৰ্ণভাৱে সকলোৱে সহযোগ কৰি আছে। তাৰ পিছত আজি NRCৰ কামত এছাম দুষ্ট চক্ৰৰ দুষ্টামি আৰু চক্ৰান্ত আমাৰ চকুত ধৰা পৰিছে। NRCৰ হিয়াৰিঙৰ নামত মানুহক বাৰে বাৰে মাতি থকা হৈছে, মানুহক জুৰুলা কৰি পেলোৱা হৈছে। 24 ঘণ্টাৰ আগত মানুহে হিয়াৰিঙৰ নটিছ পাইছে। কিমান দূৰ যাব লাগিব? 300-400 কিলোমিটাৰ নীলগড়, ধুবুৰী, গোৱালপাৰা, বৰপেটা, নলবাৰী হওক এইবিলাক ঠাইৰ পৰা মানে কামৰূপ এই জিলাসমূহৰ পৰা উজনি অসমৰ 400-500 কিলোমিটাৰ দূৰত উজনি অসমত যাই হিয়াৰিং দিব লগা হৈছে। আমি উজনি অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে এই মানুহখিনিক সহায় সহযোগ কৰিছে, আমি ধন্যবাদ জনাবই লাগিব। আজি আমি নলবাৰী জিলাত আমচুৰ এই হিয়াৰিঙৰ নামত যি অত্যাচাৰ কৰা হৈছে, হিয়াৰিঙৰ নামত আজি হিয়াৰিং দিবলৈ গৈ বহুতো গাড়ী এক্সিডেণ্ট হৈ বহুতো মানুহৰ জান প্ৰাণ হেৰুৱাইছে। আজি হিয়াৰিঙৰ নামত বহুতো লোক এবাভ 56 মানুহ ছুইচাইড কৰিছে। তাৰপিছতো চৰকাৰীয়ে হঠকাৰী সিদ্ধান্তৰ জৰিয়তে NRCৰ কৰ্তৃপক্ষ প্ৰতীক হাজেলাই হঠকাৰী সিদ্ধান্তৰ জৰিয়তে 300-400 কিলোমিটাৰ নীলগড়ত মানুহখিনিক মাতি যি জুৰুলা জুমুৰা কৰি আছে। তাৰ কাৰণে আমি এই অন্যায়ৰ কাৰণে বিৰুদ্ধে অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আজি নলবাৰী গোটেই সমগ্ৰ অসমৰ যে আমি উপায়ুক্তৰ কাৰ্যালয়সমূহ সন্মুখত আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আজি কি ষড়যন্ত্ৰ চলিছে? আজি নলবাৰী জিলাতো আমি ধৰ্মঘট কাৰ্যসূচীত উপস্থিত হৈছিলোঁ, কিন্তু অতি আচৰিত আজি নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়ে আমি সম্পূৰ্ণ বিধিসন্মতভাৱে নলবাৰী জিলাৰ উপায়ুক্তক আমি এপ্লিকেশ্যন দি জনাইছিলোঁ যে আমি ইমান বজাৰ পৰা ইমান বজালৈ আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰপিছত অৱস্থান ধৰ্মঘট কাৰ্যসূচী সম্পূৰ্ণ আধা যোৱাৰ পিছত 1 ঘণ্টা 1.5 ঘণ্টা পাৰ হোৱাৰ পিছত উপায়ুক্ত মহোদয়ে মেজিষ্ট্ৰেট পঠাই এই কাৰ্যসূচী বাতিল কৰিব লাগে বুলি কৈছে। এই কাৰ্যসূচী এই মুহূৰ্তত ইয়াৰ পৰা উঠাই বেলেগ জেগাত পাতিব লাগে বুলি কৈছে। আমাক কোনো ধৰণৰ লিখিত দিয়া নাই, কোনো ধৰণৰ আমাক জনোৱা নাই যে এই মুহূৰ্তত কাৰ্যসূচীস্থলীত তেওঁলোকে পাৰ্মিশ্যন নাই বুলি কৈছে। ইয়াৰ দ্বাৰা আমি নলবাৰী জিলা প্ৰশাসনক গৰিহণা দিছোঁ। আমি নলবাৰী জিলা প্ৰশাসনক যে আমাৰ আমচুক আমাৰ সংখ্যালঘু জনসাধাৰণক যে মাহিয়াৰ দৃষ্টিৰে নলবাৰী জিলা প্ৰশাসনে চাবলৈ আৰম্ভ কৰিছে, তাৰ জ্বলন্ত প্ৰমাণ, জ্বলন্ত উদাহৰণ আজিৰ ধৰ্ণা কাৰ্যসূচীৰ পৰা আমি পালোঁ। আজি 3 দিন আগত ইয়াতে শিক্ষকসকলৰ আন্দোলন হৈ গৈছে। আজি এই মাহৰ ভিতৰত কিমানটা আন্দোলন উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হৈ গ'ল। তেনে ক্ষেত্ৰত আমি আমচুইকে কিয় ইয়াত আন্দোলন কৰিব নোৱাৰিম? আমি আমচুই আন্দোলন কৰিলে উপায়ুক্তৰ কি আহে যায়? আমচুই আন্দোলন কৰিলে নলবাৰী জিলা প্ৰশাসনৰ কি আহে যায়? সেই ষড়যন্ত্ৰৰ আঁৰৰ মানুহ কোনবোৰ, সেই ষড়যন্ত্ৰৰ আঁৰৰ ৰাজনীতি কি আমি জানা নাই, আমি বুজা নাই। আমি জানাৰ কাৰণে অহৰহ চেষ্টাত অব্যাহত ৰাখিম। থেংক ইউ।